মোকালমোৱাৰ চৰকাৰী ভূমিত প্ৰশাসনৰ হাতুৰা চলিল বুলডোজাৰ বাকৰিকুছিৰ 106 নং দাগৰ 452 বিঘা একথা 14 লেচা চৰকাৰী ভূমিত চলিল উচ্ছেদ 93টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছিল উক্ত ভূমিত আজি মোকালমোৱাৰ বাকৰিকুছিত প্ৰশাসনে উচ্ছেদ অভিযান চলায় বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে চলায় এই উচ্ছেদ অভিযান উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছিৰ 106 নং দাগৰ 452 বিঘা একথা 14 লেচা চৰকাৰী ভূমিত প্ৰশাসনে আজি উচ্ছেদ অভিযান চলায় 56 বিঘা ভিজিয়াৰ মাটি ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আজি আমি ৰাতিপুৱা 5:30 বজাৰ পৰা এই এভিকশ্যন কাৰ্য আৰম্ভ কৰিলোঁ আৰু আপোনালোকে দেখিছে অলমোষ্ট শেষেই হৈছে এতিয়া আৰু আমাক ৰাইজে যথেষ্ট সহায় কৰিছে এইটো মই ক'ব লাগিব কাৰণ আমি 7 দিন আগৰ পৰাই ৰাইজৰ মুখিয়াল মানুহখিনিৰ লগত কথা পাতি আছিলোঁ তেওঁলোকক আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটোৰ বিষয়ে কৈছিলোঁ আৰু আমি তেওঁলোকক এটা অনুৰোধ জনাইছিলোঁ যে আমি ভাঙিবলগীয়া হোৱাৰ আগতে যদি আপোনালোকে নিজৰ বিলঙিংছ সম্পত্তিসমূহ ইয়াৰ পৰা আঁতৰাই লৈ যায় আমাৰ কাৰণে সুবিধাজনক হ'ব আৰু তেওঁলোকে আমাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে বেছিভাগ বস্তুৱে তেওঁলোকে আগতে ছেফলি ইয়াৰ পৰা নিছে আৰু যিমানখিনি ষ্ট্ৰাকচাৰ আছিল আজি আমি ষ্ট্ৰাকচাৰখিনি ডিমলিছ কৰিলোঁ আৰু মই ভাবোঁ যে এই ভিজিআৰৰ যিটো আমি এভিকশ্যন কৰি ক্লিয়াৰ কৰিলোঁ ইয়াত আমি এতিয়া অসম চৰকাৰৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে বেলেগ কিবা চিন্তা ইয়াত কৰিব পাৰি স্যার এটা কথা দেখিবলৈ পোৱা যায় যে বেদখল হৈ কিন্তু তাৰ পিছত পুনৰ এনেকুৱা সন্দেহজনকভাৱে সেইটোতো আমি এইটো কথা আমি মনত ৰাখিছোঁ আৰু আমি এইটো যত্নপৰ হ'ম যাতে ইয়াত পিছত আৰু বেদখল হ'ব নোৱাৰে সেইটোৱে একজেক্টলি কোৱা দিগদাৰী আপোনাৰ ৰাস্তাৰ ইটো পাৰেতো আপোনাৰ বেদখল অকল 2টা ঘৰ আছিল সেইটো আমি হেৰি কৰি দিছোঁ আৰু আমাৰ 93 ফেমিলি আছিল 320টা ঘৰ আছিল গতিকে সেই গোটেইখিনি আজি হেৰি কৰা হ'ল উচ্ছেদ কৰা এই বৃহৎ পৰিমাণৰ ভূমিৰ এটা অংশ 93টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছিল এই ভূমিখিনিৰ লগতে মুঠ 452 বিঘা ভূমিত উচ্ছেদ অভিযান চলায় উল্লেখযোগ্য যে এই চৰকাৰী ভূমি খালী কৰাৰ বাবে যোৱা 3 জুনত বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ে বেদখলকাৰীসকলক জাননী জাৰি কৰিছিল উচ্ছেদৰ পূৰ্বে একাংশ বেদখলকাৰীসকলে নিজৰ বাসগৃহসমূহ ভাঙি অইন ঠাইলৈ ঢাপলি মেলিছে আনহাতে আজিৰ এই উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ হোৱা বুলি উল্লেখ কৰে নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এইটো হ'ল আমাৰ হেৰি বাকৰিকুছি ৰিভেনিউ ভিলেজ ইয়াতে 452 বিঘা আপোনাৰ হেৰি মাটি আছে কিন্তু তাৰ 452 বিঘা মাটিটো গোটেইখিনি মাটিত মানুহ বহি থকা নাই মানুহ বহি আছে মোটামুটি ধৰক 70 পৰা 80 বিঘা মাটিত মানুহ বহি আছে কিমানটা পৰিয়াল মোটামুটি ধৰক 90টা মান পৰিয়াল বহি আছে আজি প্ৰশাসনে ইয়াত ইভেকশ্যন চলাইছে এই মানুহখিনি দুখীয়া মানুহ আপোনাৰ বৰক্ষেত্ৰী সমষ্টিৰে মানুহখিনি আপোনাৰ চৰ অঞ্চলৰ ফালে আছিল গৰাখহনীয়াৰ ফলত এটা সেইকাৰণে আপোনাৰ মানুহখিনি বসতি স্থাপন কৰিছিল কিমান চনত এইবিলাক ধৰক আপোনাৰ 92 93 তেনেকুৱা হেৰিত আহিছিল আৰু এতিয়া কিছুমান ধৰক কাৰোবাৰ আত্মীয় নিজা নিজে মানুহ তাতে গৈছে কিছুমানৰ হেৰি চেৰি নাই ৰাস্তাতে আছে এনেকুৱা ধৰণৰ জাগাই আছে মানুহবিলাক এতিয়া আৰু আমি কি ক'ব লগা আৰু কি আছে এতিয়া কাহিনীটো আপোনালোকে নিজেই চাইছে অতি দুখ লগা কাহিনী গতিকে মানুহখিনি এতিয়া নাজল নাথল অৱস্থা তেনেকুৱা ধৰণৰ হৈ আছে যিহেতু তেওঁলোকে যে চৰকাৰক যদি মাটিখিনি লাগে যদি চৰকাৰে লৈছে কিন্তু মানুহখিনি এটা সংস্থাপনৰ আমি মানে হেৰি কৰি দাবী জনাইছোঁ চৰকাৰক আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ
আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।